ৰাইজ বগৰীৰ বতৰ চলি আছে, গতিকে বগৰীৰ লগত দুটামান ধুনীয়া ধুনীয়া ৰেচিপি আৰু আমাৰ অসমীয়া থলুৱা ৰেচিপি বনাই খাবলৈ নাপালে কিহৰ হলো অসমীয়া, নহয়নে বাৰু? এইয়া বগৰী, লফা আৰু মাছ। বজাৰৰ পৰা আনিছিলে মাছৰ লগত কি খাম কি নাখাম ভাবি থাকোঁতে যায় নহয়। এইয়া মই বোলো আজি লফা বগৰীকে খাওঁ। বিলাহী এটা লৈছিলোঁ যদিও বিলাহীটো পিছে নিদিলোঁ। এয়া লফা শাকখিনি ধুই লৈছোঁ আৰু ধুনীয়াকৈ কাটি ল'ম। আৰু সেয়া পানীয়ে লৈ লৈছোঁ গামলা এটাত, তাৰপিছত শাকখিনি তাতে ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। এইয়া শাকখিনি যে কোমল ধুনীয়া, খাবলৈও ভাল হৈছিলে বাৰু। এয়া শাকখিনি কুটাৰ পাছত এতিয়া দুইখন হাতেৰে মঠি মঠি ইয়াৰ ফেনবোৰ উলিয়াই দিছোঁ। লফা শাকৰ এটা বিজল থাকে যে, তেতিয়া এনেকৈ ফেনবোৰ উলিয়াই দিলে বিজলটো নাথাকে আৰু খাবলৈ হেল্ডি হয়। এয়া এখন কেৰাহীত মিঠাতেল গৰম হ'বলৈ দিলোঁ আৰু মাছ কেইপিচ নিমখ হালধি সানি ফ্ৰাই কৰি ল'ম। এয়া 4 পিচ মাছ লৈছোঁ, অলপ অলপকৈ ফ্ৰাই কৰি ল'ম, আধা ফ্ৰাই কৰি ল'ম। যিহেতু তৰকাৰীত দিম, তৰকাৰীত দিয়া মাছটো মই আধা ফ্ৰাই কৰি লওঁ। ডাঙৰ মাছ, ডাঙৰ বাহু মাছ, গতিকে খাবলৈও ভাল হৈছিলে। এইকণ তৰকাৰী আকৌ আমাৰ জীয়া মাছ যেনে গৰৈ, শ'ল মাছ সেইবিলাকৰ লগতো খাবলৈ ভাল। মাছ কেইপিচ ফ্ৰাই হ'ল আৰু সেইখিনি তেলতে পাঁচফোৰণ দিলোঁ আৰু 2টা কেঁচা জলকীয়া কাটি ফালি দিছোঁ। এয়া এতিয়া পানীৰ পৰা টুকি লোৱা শাকখিনি দি দিলোঁ। শাকখিনি জহিবলৈ আৰম্ভ কৰিছে আৰু তেতিয়াই মই নিমখ দিছোঁ জোখমতে আৰু হালধিও দিছোঁ জোখমতে। তাৰ পাছত পকা পকা বগৰীকেইটা দি দিলোঁ। বগৰী দিয়াৰ পাছত আৰু তৰকাৰীখনৰ কি ধুনীয়া এটা গোন্ধ আহিবলৈ আৰম্ভ কৰে। শাকৰ পৰা পানী ওলাই যিহেতু, সেইকাৰণে এয়া পানীখিনি থাকোঁতেই মই ফ্ৰাই কৰি লোৱা মাছ কেইপিচো দি দিলোঁ। মাছ কেইপিচ দিয়াৰ পাছত অলপমান লৰাই তাৰপাছত এইয়া ঢাকোন দি অকণমান দেৰি সিজালোঁ আৰু ঢাকোন ডঙাৰ পিছত দেখিছেনে ৰংটো যে ইমান ধুনীয়া হৈছে। আৰু এতিয়াহে দিম মই গৰম পানী কৰি থৈছিলোঁ আৰু এগিলাচমান গৰম পানী দি দিলোঁ। আপোনালোকে জোখমতে দিব যিমান কেইজন মানুহৰ কাৰণে খায়। আৰু একেবাৰে শেষত উতল অহাৰ পাছত নহৰু আদা অকণমান থেতেলিয়াই দি দিছোঁ। তাৰপাছত আৰু হৈয়ে গ'ল নহয়। খাবলৈ যে বিৰাটেই ভাল হৈছিলে। বগৰীকেইটাও মিঠা টেঙা, খাবলৈ যে ইমান ধুনীয়া হৈছিলে। এনেকৈ 2টামান উখোৱা চাউলৰ ভাত হ'ব লাগে, উফ খাবা আৰু মুঠতে। আমাৰ থলুৱা ৰেচিপিবোৰ এইকাৰণেই ভাল লাগে নহয় জানো, খাবলৈ যে বিৰাটেই ভাল হৈছিলে। আৰু মছলাবিহীন এটা ধুনীয়া ৰেচিপি আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে চাই। এইয়া ভাতৰ লগত মাছ অকণমান উলিয়াই আৰু খাই দিলোঁ দেই।